সফল আমি হম হমি সফল আমি হম হমি সফল এদিন মনৰে বিশ্বাস প্ৰাণৰে উচ্ছ্বাস আমি হৈ ৰম অচল প্ৰাথমিক পৰ্যায়ত আমি ছাত্ৰ ছাত্ৰীক যিহেতু মই কৈছো শাৰীৰিক বিকাশৰ কাৰণে আমি প্ৰথমৰ পৰাই প্ৰাতঃসভাৰ পৰাই কিন্তু আমাৰ শাৰীৰিক বিকাশ ছাত্ৰ ছাত্ৰীক কৰিব লাগে আমি নজনাকৈ বা তেওঁলোকে নজনাকৈ কিন্তু আমি শাৰীৰিক বিকাশ কৰি থাকো কেনেকে কৰো আমি প্ৰাতঃসভাৰ পৰাই কৰো আৰম্ভ কৰো আমি প্ৰাতঃসভা কেনেকে প্ৰথম কেনেকে কৰো সেইটো কৰি দিওঁ সাৱধান এতিয়া আপোনালোকে মন কৰিব তেখেতে সাৱধান বুলি কোৱাৰ লগে লগে কোনটো ভৰি দাঙিছে আৰু কেনেদৰে আছে যেহেতু আমি প্ৰত্যেকটো বস্তু সূক্ষ্মভাৱে লক্ষ্য কৰিব লাগিব যেনে আমি ছাত্ৰ ছাত্ৰীৰ কাম গতিকে আমি সাৱধান বুলি কোৱাৰ লগে লগে ছাৰে প্ৰথমতে কোনটো ভৰি দাঙিলে লেফ্টটো দাঙিছে হয়নে নহয় এতিয়া আপোনালোকে কওক সাৱধান কোনটো যেনে কথা দাঙিলো এক্টিভিটি এটাই দিছো সেইটো কিন্তু আপোনালোকে ছাত্ৰ ছাত্ৰীক বহুবাৰ কৰিব তুমি
অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত আমাৰ প্ৰশিক্ষক ৰয় দীপা গগৈ বাইদেউ, দেৱকান্ত ছাৰ আৰু আমাৰ বিনোদ শইকীয়া ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে আমাৰ সকলো শিক্ষাগুৰুলৈ প্ৰণাম যাচি মই মোৰ প্ৰতিবেদন পাঠ কৰিবলৈ লৈছোঁ। প্ৰতিবেদনখনত কালি কিছুমান কথা আমি লেটকৈ জনাৰ কাৰণে কিছুমান কথা নোচোৱা ক্ষমা প্ৰাৰ্থী। প্ৰতিবেদন টান 17/8/2024, ইংৰাজী 17/8/2024 তাৰিখ শনিবাৰ গৰিয়াপথাৰ বৰবা উচ্চ মাধ্যমিক বিদ্যালয়ত 5দিনীয়া কাৰ্যসূচীৰে মণ্ডল কমল পৰ্যায়ৰ প্ৰাথমিক স্তৰৰ বুনিয়াদী সাক্ষৰতা আৰু সাহিত্যিকতা প্ৰথম দিনৰ কাৰ্যসূচী পুৱা 10 বজাত RP আৰু অসমত ব্যক্তি বিষয়ৰ উপস্থিতিত প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভণিতে CRCC নিজৰ পৰিচয় দিয়ে, লগতে RP নিজা পৰিচয় দিয়ে। ইয়াৰে পাছত সন্মানীয় শিক্ষাগুৰুসকলেও নিজা পৰিচয় দিয়ে। আৰম্ভণি LEP 2020 কি, পূৰ্বতে কি আছিল আৰু বৰ্তমান শিক্ষা প্ৰণালীৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ মাজত QR কোডৰ সহায়ত সকলো শিক্ষাগুৰুৱে WhatsApp গ্ৰুপ খুলি দিয়া হয়। CRC মেদিনী মোহন বিলিদেৱে প্ৰজেক্টৰ সহায়ত FLNৰ মডিউলৰ দফাসমূহ প্ৰদৰ্শন কৰে। RP মহোদয়াই প্ৰজেক্টত দেখুওৱা ছবিসমূহ ব্যৱহাৰ কৰা TLMৰ কথা কয়। বুনিয়াদী সাক্ষৰতাৰ উপাদানসমূহ RP শ্ৰীমতী দীপা গগৈ বাইদেৱে উপস্থাপন কৰি ছাত্ৰ ছাত্ৰীৰ জ্ঞান বিকাশৰ দিশত ভেটি সুদৃঢ় হোৱাত ইয়াৰ গুৰুত্ব আৰু কৰণীয়ৰ ওপৰত আলোচনা কৰে। ইয়াৰ মাজতে 10 মিনিট সময় চাহ বিৰতি দিয়ে। পুনৰ দুটি শিশুৰ ঘটনা বিৱৰণী দাঙি ধৰে। এটা হৈছে দিগন্তৰ ঘটনা বিৱৰণী আৰু আনটো হৈছে আফচানাৰ ঘটনা বিৱৰণী। ছাৰ বাইদেউ কথনত অংশগ্ৰহণ কৰায় আৰু দুয়োটা ঘটনাৰ পাৰ্থক্যটো কি তাক আলোচনাৰ মাজলৈ আনে। সকলো ছাৰ বাইদেৱে সুন্দৰকৈ অংশগ্ৰহণ কৰে। NCF FS 2022 সংকলনৰ কথাও আলোচনা হয়। ভাৰতৰ পৌৰাণিক নীতি গুৰুৰ গৃহত থাকি শিক্ষাদান কৰিছিল 5টা তথ্যৰ ওপৰত ভিত্তি কৰি। সেইকেইটা হৈছে পঞ্চকোষ, অন্নময় কৌশ, মনময় কৌশ, প্ৰাণময় কৌশ, জ্ঞানময় কৌশ, আনন্দ মৌন কৌশ। এই 5টা তত্ত্বৰ ওপৰতে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোকে সামৰি লৈছে। এই ব্যৱস্থাটোক আগবঢ়াই নিবলৈ এইকেইটা পালন কৰিব লাগিব। Dari
Hurry, 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 hurry.